Hey guys, স্বাগতম জানাইছো মাজুলী অংকুৰ নহয় উৎপাত চেনেলটোৰ নাম আজি চেঞ্জ কৰি দিলো চেনেলটোৰ নাম আৰু গাইস আজি ভিডিঅ'টো হৈছে মোক ঘৰ মানে গোটেইখিনি দেখাই দিম ঘৰত মই ক'ত থাকো কেনেকৈ থাকো আমাৰ ঘৰত কি পায় বহুত ধৰণৰ মানে শাক পাচলি হোৱাৰ ধৰি বহুত পায় এইবিলাক সব দেখাই আছো আপোনালোকক আৰু ভিডিঅ'টো চাই যাওক আৰু উৎপাত চেনেলটো মুঠতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ পৰা একদম ভিডিঅ' মানে পুৰা উৎপাত হ'ব উৎপাত উৎপাত চাবলৈ হ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব কি কয় আৰু বেয়া চেয়া মাত ওলাই যাব পাৰে আপোনালোকে সেইটো আৰু মানি ল'ব আৰু বেয়া মাতটো আহে আৰু ন বেছিকৈ কেলাটো আহি থাকে দেই আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ কি কয় আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইবটো একদম ৰঙা বটনটো টিপিবই লাগিব আৰু ঘণ্টা আইকনডাল যেন বাজি যাব লাগিব ক্লিংকৈ এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া গাইছ আমি পাই গ'লো আমাৰ ঘৰৰ শাক পাচলিখিনি আপোনাক দেখাইছোঁ এইখিনি হালধি কৰা আছে ইয়াত আপোনাৰ বহুত ধৰণৰ নানা ৰকমৰ মানে শাক পাচলি নেমুৰ পৰা ধৰি বহুত আছে আৰু আহক সেইখিনি আমি চাওঁ এতিয়া এইজোপা গছ চিনি পাইছেনে আপোনালোকে এই গছজোপাক কয় আমাৰ ফালে পচতীয়া আপোনালোকৰ ফালে কি কয় ক'ব আৰু এই গছজোপা বহুতেই দৰকাৰী আপোনাৰ জ্বৰ পানী লগা আদিত মানে খাব পাৰে আৰু ঘৰুৱা দৰৱ বুলি যেন কয় সেইটো আৰু এইটো হৈছে আমাৰ গোহালি ইয়াত গৰু মুঠতে গাই গৰু এজনী আছে আৰু পোৱালিটো আছে আৰু এয়া আমাৰ খৰি শুকুৱাই থৈছোঁ আৰু চালি দি থৈছোঁ কাৰণ বৰষুণ দিলে তিতি গ'লে প্ৰব্লেম হ'ব ন ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए ऐसी जी हम न पाए এতিয়া এইটো আমাৰ ঘৰৰ বেক চাইড মানে পাছফাল বুলি কওঁ আমি আমাৰ পিনে আৰু আমাৰ পাছফালটো আৰু এতিয়া এজোপা অমিতা আৰু একাল অমিতা আছে আমাৰ ঘৰত সেইটো জলকীয়া তো এইখিনিতে এটা কথা নহয় এই গছজোপা আপোনালোকে চিনি পায় নে নাপায় এইজোপা গছ হৈছে ৰহদৈ আৰু কৰ্দৈ আমি তেনেকৈ কওঁ চবৰে পিনে বেলেগ বেলেগ নাম থাকে কাৰ পিনে কি নাম জনাবচোন এইখিনি আৰু এইজোপা গছ হৈ গ'ল মান ধনিয়া এইজোপা আমি মান ধনিয়া মানে মাংসত বনাই দি খাওঁ কেঁচা পাতটো ছিঙি পেলাই মাংসত দি খাওঁ বহুত ধুনীয়া চেণ্ট দিয়ে আৰু এইজোপা হ'ল মচন্দৰী এইটো পেট বেয়া হ'লে খাওঁ আৰু মানে আমাৰ ঘৰত মানে কেউপাশে মানে যেতিয়া আপোনাৰ গা বেয়া বা কিবা হয় চব খাবলগীয়া দৰৱ আছে গাঁৱলীয়া দৰৱ ইয়াতে পাই যাব আমাৰ ঘৰতে আৰু এইটো আমি পাই গ'লোহি আমাৰ ঘৰৰ আগ চাইডে আমাৰ এতিয়া আগপিনখন চাওক আপোনালোকে আমাৰ আগপিনেও বহুত মানে এনেকুৱা শাক পাচলি আছে দেখাই আছোঁ আপোনালোকক এয়া নেমু আৰু এজোপা অমিতা লাগিছে হাতেই ছিঙিব পাৰোঁ আমাৰ আৰু এজোপা গছ আহি আছে আপোনালোকে এইজোপা গছ চিনি পাইছেনে আপোনালোকে এইজোপাক কয় বনমলা এজোপা কাঁহ পানী লগা এনেকৈ জ্বৰ চৰ হ'লে খাই দিয়ে আৰু এইটো খাই দিলে পূৰা ভাল হৈ যায় আপোনালোকক এজোপা বহুত ভাল গছ মানে এজোপা এনে ফুল হয় কাঞ্চন ফুল এইজোপা হ'ল নৰসিংহ গছ এজোপা মানে বহুত ভাল লাগে খাই আৰু মানে ধুনীয়া ধুনীয়া আপোনাৰ ইয়াত বেঙেনা লাগিছে চব না বেঙেনা এটা দুটা লাগিছে এজোপা এইটো বেঙেনাটো সৰু বেঙেনা বুলি কয় একদম অকণমানি খাই কিন্তু বহুত ভাল লাগে ফ্ৰাই কৰি এজোপাও হৈছে ৰঙা টেঙা মই এজোপাও আমি মানে পেট চেট বেয়া হ'লে মানে পূৰা পেট বেয়া হ'লে খাই দিওঁ আৰু ভাল হৈ যায় পূৰা এই ভেন্দি লাগি আছে পূৰা এটাই লাগিছে এজোপাহে গছ আছে মানে এসাঁজ খাব পৰা হয় ফুলিছে আৰু লাগিব পূৰা মজাছে মস্তিছে খাম আৰু আপোনালোকে আহিব এটাকে ভাগ কৰি খাম চবেই ন ভগাই খালে আতি যায় বুলি কয় ন কি কয় আৰু এই খালি আমাৰ গৰু কৈছোঁ নহয় এওঁলোকে গাখীৰ দিয়ে মানে আৰু এইবিলাক মানে তামোল চামোল লাগি আছে মানে বজাৰলৈ যাবলগীয়া মানে দৰকাৰেই নাই
ইয়াতে খাই থাকোঁ ঘৰতে ওলাই থাকে শাক পাচলি খালি বাকী আলু চালু আৰু কিনিব লাগে আৰু দুই এটা বস্তু আৰু এতিয়া আমাৰ ঘৰৰ আগ চাইডটো চাব ইয়াত পথাৰ আৰু এইটো হৈ গ'ল আমাৰ ঘৰটো এইটোৱে আমাৰ ঘৰটো এইটো তাত থাকোঁ মই ইয়াতে থাকোঁ একদম বিন্দাছ সেইটোৱেই এইটো ছাইডৰটো আমাৰ খুৰাহঁতৰ ঘৰ এইটো বৰ্তাহঁতৰ ঘৰ আৰু এইবিলাক ফুল আমাৰ ঘৰত থকা আৰু এইজোপা এজোপা ফুল আৰু এতিয়া আমাৰ এইটো ঘৰত থাপনা আমি ইয়াতে পূজা মানে পূজা নহয় নাম লওঁ আৰু এয়া আমাৰ ধান আৰু এইজোপা আৰু বস্তু চস্তু এনেই জাপি থৈছোঁ এতিয়া এইটো এটা ৰুম এইটো এনেই বাহিৰৰ বান্দা বনাই থৈছে ইয়াতে ঘৰটো বনাই আছে অলৰেডি হোৱা নাই এইখিনি গেছ আছে এইটো ইয়াতে এনেও আলহী চালহী আহিলে চাহ তাহ বনাই দিওঁ গেছটো বেছি ইউজ নকৰোঁ সেয়া মায়ে ভাত বনাই আছে আৰু এইটো ৰুমটো পাই গ'লোহি আৰু ৰুমটো শুই উঠা বেছি টাইম হোৱা নাই বিচনা চিচনা পাৰিব পৰাই নাই অলৰেডি আপোনালোকক মানে ভিডিঅ'টো দেখাই দিছোঁ আৰু এইটো বাঁহী এইটো বজাবলৈ শিকি আছোঁ আপোনালোকক যেতিয়া বজাব জানিম ন তেতিয়া আপোনালোকক এটা ভিডিঅ'ত দিম বাৰু শিকাই দিম আৰু এইটো বক্স সেইটোত গান বজাওঁ আৰু তেনেকৈ আৰু আমাৰ ঘৰটো এইডাল আলনা আৰু আছে এইটো চব ৰুম ঘৰটো আমাৰ ৰুমটো আৰু বনাবলৈ বহুত বাকী আছে সেইখন কেৰাহী এইটো বহুত দিনীয়া একদম মানে চাউল তাউল থ'ব পাৰি আৰু কলহ ইয়াত পানী থ'লে সেই কলহটোত যদি পানী থওঁ চেঁচা হৈ থাকে আৰু আমাৰ এইফালেদি ভিতৰেদি চাওক না বাঁহীখন বহুত ধুনীয়া লাগে আল্টিমেট জেগা আপুনি পিচ টাইমটো আৰু বহুত ভাল লাগে কৈছোঁ ন মুড চেঞ্জ হৈ যায় জেগাটো আৰু ইমানেই ভিডিঅ'টো আজিলৈ সমাপ্ত হে গাইজ উৎপাত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো চাই আৰু মোৰ ঘৰখন চাই কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু গাইজ এনেকুৱা অসমীয়া লিখা যদি চোলা লাগে মোক কণ্টেক্ট কৰিব পাৰে আপুনি যেনেকুৱা টাইপত চোলা বনাব পাৰে এইবিলাক অ ক খ লিখা আছে বাট আপোনালোকে যদি অসমীয়া কিবা নাম দি ভাল নাম দি যদি টি চাৰ্ট বনায় মোক কমেণ্ট কৰিলেই হ'ল বনাব পাৰিব